বৈকম। আজি মই এটি কবিতা পাঠ কৰিম। কিন্তু কবিতাটি পাঠ কৰাৰ আগতে কবিতাটি যাৰ সৃষ্টি তেওঁৰ বিষয়ে অলপ নকলে নহ'ব। এজন সাংঘাতিক প্ৰতিভাসম্পন্ন ব্যক্তি। কিন্তু এই যে তেওঁৰ প্ৰতিভাবোৰ জীৱনৰ বহু জঞ্জালত ওলাই আহিব নোৱাৰিলে। তেনে এজন মোৰ পিতৃসদৃশ ব্যক্তিৰ মুঠ ৫১টা কবিতাৰ সমাহাৰ থকা এখন হাতে লিখা ডায়েৰী আজি প্ৰায় এমাহ পূৰ্বে মোৰ হাতত পৰিলহি। প্ৰায় ৩০ বছৰ আগতেই লিখা এই কবিতাসমূহ যেন হাতী মাৰি ভুৰুকাতহে ভৰাই থৈছিল। মোৰ দেউতালৈও খুব মনত পৰি গ'ল, কাৰণ তেওঁ বহুত কবিতা গান লিখিছিল, খুব ভাল লিখিছিল। কিন্তু সময়ৰ খেলত সেইবোৰ ক'ত কেনেকৈ হেৰাই গ'ল আমিবোৰে টলকিবই নোৱাৰিলোঁ। মনত সেইবাবে অলপ বেজাৰ ৰৈ গ'ল। আৰু আজি যি কবিতা পাঠ কৰিম সেয়াও তেনে এজন দেউতাৰেই সৃষ্টি। তেওঁ যি লিখিলে কোনোদিন প্ৰকাশ নকৰিলে। এজন প্ৰচাৰ বিমুখী ব্যক্তি। তেওঁ এতিয়া এই পৃথিৱীত নাই, ভগৱানৰ ওচৰলৈ গ'ল। মোৰ দেউতাৰ নিচিনাকৈয়ে তেওঁও গুচি গ'ল। খুব কম সময়ৰ কাৰণে মই তেওঁক লগ পালোঁ। কিন্তু যিকেইদিনৰ কাৰণে লগ পালোঁ তেওঁক মই এজন গুৰু হিচাপেই পালোঁ। বহু জ্ঞানৰ অধিকাৰী আছিল তেওঁ। তেওঁ নিজৰ লিখনিবোৰৰ কথা কোনো দিন কাকো নকলে। তেওঁৰ পত্নী পুত্ৰৰ পৰাহে মই এই কথা গম পালোঁ। আৰু বহুতবাৰ কোৱাৰ পিছত আজি এমাহ পূৰ্বে কেনেবাকৈ তেওঁৰ পত্নীয়ে বিচাৰি খুচাৰি কবিতাৰ ডায়েৰীখন উলিয়াই মোক দেখুৱালে। ডায়েৰীখন মই লৈ নাহিলোঁ, কাৰণ এয়া তেওঁলোকৰ বাবে এক অমূল্য সম্পদ। মই মোৰ মোবাইলতে ফটো মাৰি আনিলোঁ সেই গোটেইখিনি। আৰু তেওঁক সুঁৱৰি তেওঁৰ সৃষ্টিৰাজিৰ এটি কবিতা মই আপোনালোকৰ আগত আজি পাঠ কৰিম। তেওঁৰ লিখনিক প্ৰাণ দিয়াৰ হেঁপাহৰ প্ৰথম খোজ মোৰ। কোনোবাই কেতিয়াবা ক'ৰবাততো শুনিব বুলি সামাজিক মাধ্যমত বাণীবদ্ধ কৰাৰ মানসেৰে তেওঁৰ সৃষ্টিৰাজিক জীয়াই তোলাৰ এয়া মোৰ এক আৱেগিক প্ৰচেষ্টা। আজিৰ ব্যস্ত দিনত কাৰো একো কথাই শুনিবলৈ মন নাযায়। ২৪ ঘণ্টাও তাকৰ হৈ পৰে। তথাপিও অকণমান সময় উলিয়াই এবাৰ শুনি চাবচোন। তেওঁ হৈছে প্ৰয়াত ভৱানী শৰ্মাদেৱ। তেওঁক মোৰ নমন। তেওঁ য'তেই আছে শান্তিত থাকক। বাৰু, এতিয়া তেওঁৰ কবিতাৰাজিৰ এটি কবিতাটিৰ নাম নীৰৱতা। কবিতাটি মই পাঠ কৰিব লৈছোঁ। তেওঁৰ কবিতাসমূহ মই লেপটপতেই টাইপ মাৰি থলোঁ। গতিকে এতিয়া মই লেপটপৰ পৰাই পাঠ কৰি শুনাব লৈছোঁ। নীৰৱতা। দুচকুত তোমাৰ অবুজ ভাষা, উষ্ণ আশাৰ গভীৰতা। কল্পনা তোমাৰ অভিন লগৰী, হে মোৰ প্ৰিয় নীৰৱতা। ৰৈ ৰৈ দেখিছোঁ বহু সৰোবৰত নীৰৱ নিবিড় জল সৰোজৰ। উচ্ছল প্ৰাণৰ সজীৱতা। দেখিছোঁ বহুত ফুলৰ প্ৰকাশে সৌৰভ সিঁচৰি জোনাকী ঢলত প্ৰকাশিলে যেন বিনম্ৰতা। তোমাৰ প্ৰাণৰ অবুজ ভাষাৰে দিছিলা যে মোক সকীয়াই, মধু ক্ষণৰ স্মৃতিবোৰে কিয়নো শৰীৰত পুলক জগায়। সুঁৱৰিছোঁ আমাৰ অভিন প্ৰাণত সিঁচিলা সৃষ্টিৰ মধুৰতা, হে মোৰ প্ৰিয় নীৰৱতা।
এই কথাখিনি বা এই কবিতাটি মই একেবাৰে ৰভাৱে ভিডিঅ' কৰি লৈছোঁ, কোনো এডিটিং কৰা নাই। গতিকে শুনি কেনেকুৱা পালে কমেণ্ট কৰিবচোন। সকলোৱে ভালে থাকক আৰু সুখী থাকক। লোকः সমস্ত সুখীনো ভৱন্তু।